মই ক'বা খুজিছোঁ আমি এতিয়া চিয়া এটাই লিকিৰা এটাই আহি থাকোঁতে বাট ভুল লাগিছিল আমাৰ এই তিনিতে বেছি দূৰত ঘৰো নহ'লেও ভুল লাগছি তাই সেইফালে দি আগৰ ৰাস্তাটো সোমাই গ'লোঁ কেঁচা ৰাস্তাটো দি চেষ্টা খাইছোঁ এইফালেতো পিলাত এইফালে একোৱা মাংস নাই দুখো পাইছোঁ অলপ হ'লেও আপোনালোকৰ মৰম আশা এবাৰ লৈ পেলাই কিবা কৰি ওলাইছোঁ আহি তাৰপিছত চিয়া এটাই লিকিৰা এটাই কিবা এনেকৈ কৰি আছে কিবা এনেকৈ থাকোঁতে মোৰ খুব বেয়া লাগছে মোৰ মই ভাবছোঁ অক্সিজেন নোহোৱা হৈছে কিজানিৰ ভিতৰত অক্সিজেন দি আছে চিয়াটো লিকিৰাটো অক্সিজেন দি আছে তাৰপিছতে মই কৈছোঁ কি অক্সিজেন দিব লাগে এনেকৈ তাৰপিছতে মোক কৈছে তই অসভ্য নেকি বুলি কৈছে মই কৈছোঁ মই অসভ্য নে তহঁত অসভ্য তহঁতে বাটত অক্সিজেন দি থাকিব নালাগেই নহয় এনেকৈ কৈছোঁ এনেকৈ মুখে মুখে এনেকৈ অক্সিজেন দি আছোঁ তই মই কৈছোঁ অক্সিজেন দি আছা মইতো অসভ্য নহয় এনেকৈ মৰম কৰি দিছে এটা কৈছে তেওঁ আকৌ টিপি আছে চিকি আছেনে তই বেয়া লাগি বুলি ভাবিছা চিয়াৰ হাতৰ এই গালত পৰা নাই তো কি ধুনীয়া লাগে এটা মাটি আনিছোঁ থলক এতিয়াও মৰম লাগি থাকিব হ'ব দে যাওঁতে লৈ যাম কিন্তু ভুলতো 30 চন নাখাবি আৰু ল'বৰা মাজে হাত গপ গপ কৰে হয় না সেইটো এটা পিছেদি কিন্তু বোলা বাহিৰৰ হিচাপ নহয় হ'বৰা মই অভিজ্ঞতা দি কৈছোঁ ইয়াতে মাতিছোঁ লজি পাইছিলোঁ বাটত সেইকেইটা মই লৈ আহিছোঁ এতিয়া দেখক বেছি দীঘলীয়াও আমি কৰি নাথাকোঁ এতিয়া আমি একে সিহঁতক এতিয়া মাতি লৈ আহিছোঁ ক'ত গ'লে আহে মোৰ নামটো ভেবেলতা বালাকৰিতা বৰুৱা বিৰাট দীঘলে তই নহয় ডেৰেঞ্চি মানুহ আমাৰ মায়ে কলিতা ৰাখে দেউতাই উৰা ৰাখে সেইকাৰণে মোৰ বাৰী দুটা আৰু মোৰ নামটো ভেবেলতা হোৱা এটা কাৰণো আছে কাৰণে মই কিবা এটা কৰি বৰ গোন্ধেই ফেৰেলেতা গোন্ধাই কাৰণে মায়ে মোৰ নাম মৰাটো ফেৰেলেতা হৈছে এতিয়াও মাথাইছোৱে যাম পিছতে উঠি আহিছোঁ একেবাৰে মোৰ হাতটো একে ইংকি আছে মই এনি টাইম ফেৰেলেতা গুণ ওলাই নাকে তাইতে ঠুচকা দিয়া ৰাখোঁ এতিয়া বিয়া কৰি পেলাই মানুহ আছে নাই একো নাই দে হয় নেকি যাম তুমি ইমান ধুনীয়া মই কি ধুনীয়া আৰু মোৰ মা ধুনীয়া মোৰ দেউতা ধুনীয়া মোৰ দেউতাকো ধুনীয়া মোৰ ধুনীয়া মই ধুনীয়া নে যাম একেবাৰে পদুম ফুলটো আইঅ তাৰমানে কি জানানে পদুম ফুল ধুনীয়া গোলাপ ফুল ধুনীয়া চব মই ফুলৰ ৰঙৰ কাৰণে হৈ ধুনীয়া বাপ্পা চাগে তোৰ মুগান দেখুৱাই তোৰ যাম তোমাৰ চেহেৰাটো ইমান ধুনীয়া ইমান শকত হ'ব তাৰমানে কি জানানে কি আমাৰ মাৰ ফাৰ্মাটো ডাঙৰ আছিলে কিন্তু মোৰ ডাঙৰ হৈ ওলাইছোঁ যাম তই কিয় ইমান খিনে তাৰমানে কি জানানে ৰাই কিয়ে ক'বাই ৰাখি বেয়াই পাব নেকি নাপাওঁ দেখোঁ মোৰ মায়ে দেউতাই বুঢ়া বয়সত বিয়া হৈছিল বুঢ়া মাকৰ ছোৱালী আৰু কি চেহেৰা হ'ব ইয়াতকৈ বেছি ডাঙৰ নহয় হয় নেকি তথাপিও 50 বছৰ বিয়া বয়সত বিয়া হৈ দেউতা মায়ে হাত দাঙি দিয়া নাই চলি যাব দিলা সেইটোহে ডাঙৰ কথা মোৰ লগত বিয়া হবি নেকি কৰিবি নেকি কৰা নহয় তুমি কিমান পঢ়ানো মই কি হ'ল UMP মানে কি নো আণ্ডাৰমেট্ৰিক পাছ জানে কিমান পঢ়িছা ঐ মই MFIAS পঢ়িছোঁ ইমান ডাঙৰ ডিগ্ৰীটো লৈ পাছ কৰিছা এইটো মানে কি তাৰমানে মেট্ৰিক ফেইল ইন অল ছাবজেক্ট এই সেইটো কোনাৰ এটা ল'ৰাই মোক এইবাৰ চকুটি মাৰিয়ে আছে ওলাই গেলি নামতো দি দিয়া খৰখতা চলিছো তোমাৰ
পাবা নালাগে আৰু তোমাৰ জীৱনৰ লক্ষ্যটো কবি নেকি মোৰ জীৱনৰ লক্ষ্য আৰু কি নিও কথা ফুটবল জিম বনোৱা দিয়া হৈ গৈ ফুটবল দিনটো আকৌ কেনেকৈ চলি ৰে ফুটবল দিন আকৌ কি ইমান কষ্ট কৰিব নালাগে নহয় হাত দাঙি নিদিওঁ যেতিয়ালৈকে ফুটবল জিম এটা আৰম্ভ কৰিব নোৱাৰোঁ মই কেনেকৈ কৰিবি ন এনেকৈ কৰিবা এতিয়া ডাঙৰ লক্ষ্য কি মোৰ লক্ষ্য নকওঁ নেকি ক'ব নালাগে দে আৰু ৰাইজ দুহেলীয়া নকৰোঁ এইখিনিতে মই সমাপ্ত দিলোঁ আৰু মোৰ জীৱনৰ লক্ষ্যটো হ'ল মাষ্টৰনী হোৱা মই মেট্ৰিক ফেইল কৰিলেও মই হেৰি কৰিম এই মাষ্টৰৰ লগত বিয়া হ'ম মাষ্টৰৰ ঘৈণীয়েকৰ কাম কৰিব নাজানিলেও মাষ্টৰনী বোলে জানে নহয় মাষ্টৰৰ লগতে বিয়া হ'ম কান্দা বুলিলে কাউৰী থকা বুলি এনেকৈ লগ লগাই আছে নেকি কিন্তু বস্তু নহয় পইচা বুটলি পাই কি আছা মোৰ জাতৰ ইমান নেগলেক্ট নকৰিবি নিছোঁ বাঢ়ি মাৰি দিম বুলি কৈছোঁ আগে বুঢ়াখন মানে ৰঙালাও হয় নেকি চচমাটা লগাই ইচ্ছা জাতৰ কান্দা কৰি ভাঙি যাওঁ বুলি কৈছোঁ চাই লাখ সোনকালে চাই লাখ বুলি কৈছোঁ এই তই কৰি আছা চাই লওঁ দম দিলোঁ চাইছে মই এটা বোলা কম হেৰি মানুহ থকা বুলি ভাবিছে এৰা মৰম পাব নাই পিঠিত বেছিকৈ মৰম পৰিলি গোটাই একে চেৰা পেখেৰা উঠি যাব মোক পিঠি এটা সত্য নাই মই ইয়াতে কেনেকৈ সাহস কৰি আছোঁ ইয়াতে মোৰে বুকু কৰি গৈছে এটা গলত কৰি গৈছোঁ মই ধোপানী খাই আহিছোঁ পেণ্টটো ধৰি যাওঁতেহে মানুহ চাহ ফেৰা অৱস্থাত আছে কিবা কৰি পেণ্টটো এৰি দিলি গোটাই দাউৰো মানুহ কিয়া এই পেটিডাল পৰা আহিলোঁ আনকালে না ৰছী মাৰিলে হাতেদি ধুই যাব নেকি বেছি বৰ থাকব গোটা ফুটি কৰাৰ আগতে এতিয়া আমি যাওঁ আৰু এইবিলাক থাপাচ ধুপুচকৈ বজাই আছে এইকেইটা কোপ মাৰিলে মই জীৱ উলিয়াই যায় আৰু আগতকৈ মোৰ বেছি বাট নাই সৰু মুখ অকণ পাছতে ওলাইবা সেইকাৰণে জীৱটো মোৰ বাঢ়ি কৰিব ইচ্ছা নাই লিভাৰটো বেয়া হৈছে জীৱটো বোলে খেলি গোটাই শেষ হ'ব গতিকে আমি এতিয়া যাম আৰু দেহাটো গোটাই মোৰ গোটাই বেজে যাওঁ হৈছে এই মোৰ এটা কথা হৈছে নহয় কি মই এটা চিয়া এটা চাই আছিলোঁ আমাৰ এই বৰকলা হাইস্কুলৰ আগত চিয়াটো চাই থাকোঁ চিয়াটো বঢ়িয়া তাতকৈ এনেকুৱা মই ভাবোঁ আমাৰ ঘৰত কোদালো নাই কোদালৰ কামখিনি তাতে যিকেইটাই কৰিব পাৰিম মই তাতকেইটা দিয়া কামটো চলাব পাৰিম তাৰপিছতে মই চিয়াটো এনেকৈ চাই থাকোঁ তাই মিচিক মাছ এটা হাঁহে চকুকেইটা এটা পাকিস্তানৰ এটা আমেৰিকা ধুনীয়া হে এৰা বুলি নকবি কিন্তু কথা তাৰপিছতে এনেকৈ চাই থাকোঁ মই মিচিং মাছ এটা হাঁহি মাৰি মোৰো ভাল লাগে একে ফক ফৰাই যায় দেহাটো তই এনেকৈ চাই থাকোঁ একে হাঁহি মাৰি যায় চাই থাকোঁতে মই একদিন যাই পেলাই তাইক ক'লোঁ মোক ভাল পাবিনে বুলি কৈছোঁ তাই কৈছোঁ মোক ভাল পাবিনে বুলি কওঁতে এটা কাণতলীয়া চৰাই এটা বহাই দিছি তাৰপিছত মৰমত দিছি দেই কিন্তু মৰমত দিছি তাৰপিছতে লগৰ চলি এটাহে কৈছে মোৰ বোলে সদ্যা কাষ হৈ বোলে চাই থাকে তাই সেইকাৰণে বোলে তাই লাজ কৰি পেলাই উৰহেনিও লয় আৰু হাঁহিও মাৰে গতিকে অলপ চাই চিন্তি পেলাই মোক মানে নাচাবি বুলি মই জানোৱে এনে জীয়াকেইটাই নাচাবি মোক সেইকাৰণে মই আৰু বেছি নকৰোঁ সেইকাৰণে সত্যাকাৰ আৰু জীয়াটোৱে মই বিয়া পাতি দিব লাগিব সত্যাকাৰ আৰু এইটো জীয়া মই আৰু নাচাওঁ মই আৰু কাণত থৈছোঁ গতিকে মই দীঘলীয়া নকৰোঁ আমি এইখিনিকে কৈ আমি সামৰণি মাৰিছোঁ আপোনালোকে ভালে থাকক কুশলে থাকক আপোনালোকে শান্তিত থাকক আপোনালোকে সদায় এনেকৈ হাঁহি থাকক হাঁহটো খুব ধুনীয়া দেখা হৈছে আপোনালোকক গতিকে এনেকৈ হাঁহি থাকিব আমাৰ লগত থাকিব আপোনালোকে আমাৰ ভিডিঅ' পাব আমি 42,000 অতিক্ৰম কৰিছোঁ ছাবস্ক্ৰাইবাৰ গতিকে আমি হয়তো দৰঙৰ একমাত্ৰ চেনেল এনেকুৱা এটা ভাল ছাবস্ক্ৰাইবাৰ পোৱা আপোনালোকৰ মৰমৰ কাৰণে এইখিনি আগবাঢ়িব পাৰিছোঁ আমি হয়তো অজানিতে কিছুমান ভুল ক্ৰুটি কৰি গৈছোঁ আপোনালোকৰ মনত হয়তো আঘাত দিছোঁ সেইবোৰৰ বাবে আমি আপোনালোকৰ ওচৰত ক্ষমা মাগিছোঁ আপোনালোকৰে মাজৰে এজন বুলি বা আপোনালোকৰ ল'ৰা আপোনালোকৰ বন্ধু আপোনালোকৰ দাদা বুলি মোক ক্ষমা কৰি দিব মই বহুতখিনি ইয়াত কথা কৈ আছোঁ কিন্তু মই আপোনালোকক হহুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক যদি হহুৱাব পৰা নাই সেয়া মোৰ দুখ আৰু আমি খাতি দৰঙীয়া তৰফৰ পৰা খাতি দৰঙীয়া পৰিয়ালে আপোনালোকৰ হাঁহি বিচাৰোঁ সদায় শান্তিত থকাটো বিচাৰোঁ গতিকে আপোনালোকে চাৰ্চ কৰক আৰু খাতি দৰঙীয়া চেনেল চাওক আমাৰ 35টামান ভিডিঅ' আছে তাত আপোনালোকে কেৱল হাঁহিব পাব আৰু আপোনালোকক দুখ কৰি থকাটো আমি নিবিচাৰোঁ গতিকে আমি বিশেষ একো লাভালাভৰ কাৰণে ভিডিঅ' কৰা নাই বা আপোনালোকৰ ওচৰত অহা নাই কেৱল লাগে আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ হাঁহি লাগে ঠিক আছে শুভৰাত্ৰি
এটা বিশেষ ঘোষণা মানে কি আমাৰ যিটো ইউটিউব চেনেল আছে তাতে আপোনালোকে অভিনয় কৰিব পাৰিব আমাৰ লগত আমি মানে আপোনালোকক আমি এটা চান্স দিম তো ছোৱালী হওক ল'ৰা হওক বা বোৱাৰী আইতাজন যিকোনো আমাৰ অভিনয় কৰিব পাৰিব আমি এইটো সুবিধা দিছোঁ তো আমাৰ ফেচবুক